কি ক'ৰ পৰা আহিলে? এই তেল ভৰাব গৈছিলোঁ। ভাই তেলৰ যি দাম মানুহ মৰি যাব লাগিব। দুখীয়া মানুহগিলা কেনেকৈ চলিব ইমান তেলৰ দাম? তাকেতো কি কৰিবি আৰু বৰ বেয়া কথা হৈছে ভাই। আমাৰ এই দুখীয়াবোৰৰে মৰণ। মানে যুগবোৰেও আহি আমাৰ এই দুখীয়াবোৰকে মানে আমাৰ তেজ খায়, কিন্তু ধনীবোৰৰ মানে ওচৰে নাচায়। আমি কেনেকৈ চলিম কচোন? কিবা নহয় কিবা কৰি আমি দুখীয়া মানুহগিলাই জীয়াই থাকিব লাগিব দেই। কিবা নহয় কিবা কৰিব লাগিব। উপায় নহ'লে এই জাগাৰে গুচিয়ে যাম। কিমান থাকোঁ ইয়াত, এই বহুত কষ্ট আমাৰ ইয়াতে। তই ভাবিছা নেকি আমাৰ ইয়াতে যুগ আছে? গোটেই পৃথিৱীখনত য'তে যা তাতে সেই সেই যুগে পাবি। য আৰু তেলৰ দামটো এনেও বেছি তেনেও বেছিয়ে। অলপমান ফুৰি আহোঁ দৌলাহাল চকৰ পৰা। ফুৰি তোমালোকে বহি আছা? চকৰ পৰা আহিলো দে। আজি দৌলাখালত ছোৱালী নাগৰা নাম আছে, চাবা যাবি নেকি তহঁতে? যাম বাপৰে মই নেকালি বৰষুণ আহিব। কেইটামানত যাবি? 6টামান বজাত আৰম্ভ হ'ব নেকি, বেনাৰখনত লেখা আছিল। আমি 7টামান বজাত যাম দে নাকি? 7টা 7:30 মানত যাম নে কি কয়? গোটেইকেইটা ওলবি দে 7টামান বজাত। কালি নাম চাই বহুত ভাল লাগছে। মজা হৈছে দে কালি নাম, মজা হৈছে। কিন্তু নামপাতিত এই আপিকেইটা বিৰাট ধুনীয়া ধুনীয়া আপি আছিল। সেনা নামত ধুনীয়া আপি দেখাই নাছিলোঁ। ধুনীয়া হৈছিল। ধুনীয়া আপি কাৰণতো কালি ৰাতি সেই তোমাৰ বৰষুণ আহে, বৰষুণত জিকি হ'লেও নাম চাইছোঁ। ধুনীয়া আপি নহ'লে আৰু তাৰপিছত নাম চাই থাকোঁ। ৰাতি 3টা নাবাজিল হৈ। এনেকে নাম চাম পাতি থাকিলে ভাল লাগে দে ন? ধৰ্মৰ নামটো অলপ মানে গাটো ভাল লাগে দেখি। আমাৰ যিহে মানে বৰ্তমান মানে সেই হৈ গৈছে সমাজখন, কিন্তু ধৰ্ম হৈ থাকিলে ভাল লাগে। কালি নাম চালোঁ, ভাল লাগিল, ধৰ্মৰ ঘূৰি ভাল লাগছে মনটো। সেইকাৰণে মই এটা কথা ভাবছোঁ, আমাৰতো এনেই মানে সকলো মানুহ খেলি মেলি, গতিকে এটা মন্দিৰত যাম বুলি ভাবিছোঁ। ভগৱানে যাতে আমাক ভাল শুদ্ধ পথ দেখাই দিয়ে, মন্দিৰত যাই আমি অলপ চাকি বন্তি ধূপ ধূনা জ্বলাই সেৱা এটা কৰিম বুলি ভাবিছোঁ। এই আমাৰ গড়খাট্টাৰি যে আছে, ৰামপুৰেদি যায় গড়খাট্টাৰি, এই মথাউৰিৰ সিপাৰে গোপাল থান এটা আছে, 12 গোপালৰ থান, তাতে গেলি বুলি ভাল। যাওঁছো আজি এনাইতো এই কলেজ যুগত ধৰ্মৰ মানে বিৰুদ্ধে একো নাই। কলেজ যুগত হৰিৰ নাম ল'বই লাগিব। হৰিৰ নামেই শ্ৰেষ্ঠ। পিছে কেইটামানত যাবি? আজি দেখোন ৰবিবাৰ। আজি 9টা 10টা মানতে যাওঁ। যাব পাৰি। যাব পাৰি। গা পা ধুই যাব লাগে।
জয় প্ৰভু বাৰগোপাল লক্ষ্মী হৰি বলা। হে প্ৰভু, আমাৰ দেশখন বহুত বেয়া হৈ গৈছে, মানুহবিলাক বহুত অসুবিধাত পৰিছে। হে প্ৰভু, মানুহবিলাকক ভাল পথ দেখুৱাৰ বাবে আজি আমি আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। জয় কৃষ্ণ বোলে, হৰি বল, হৰি বল, হৰি বল। ভাল লাগিল। সঁচাকৈ মানে বহুতেই ভাল লাগে। মনবিলাক অলপ যাতে ভগৱানে আমাৰ সকলো ৰাইজকে মানে ভালে কুশলে ৰাখে, তাৰ কাৰণে ভগৱানে আমাক আশীৰ্বাদ দিয়ক, ভাল শুদ্ধ পথ দেখাই দিয়ক। মোৰো মেট্ৰিক পৰীক্ষা আমি এতিয়া যাওঁ নেকি? মেট্ৰিক পৰীক্ষা ভালকৈ দিবি ভগৱানক। আমি এতিয়া যাওঁ ঘৰত। নমস্কাৰ। নমস্কাৰ। আমাৰ ৰেঙনি আছামৰ এইটো প্ৰথম ইউটিউব ভিডিঅ', গতিকে আপোনালোকে চাই থাকক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আৰু লগতে ঘণ্টাটো বজাই দিব।